মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এটা বিশেষ কাৰণত আহিছোঁ। এজনী সৰু ছোৱালী 4 বছৰ হোৱা নাই, হ'ব আৰু এই আগষ্ট মানত হ'ব নেকি। তাইৰ মানে কি হৈছে, চকু এটা মোবাইল চাওঁতে মাকজনী লোকৰ ঘৰত কাপোৰ ধুই বাচন ধুই হাজিৰা কৰি মানে তেওঁলোকক চাই আছে। বাপেকেও হাজিৰা কৰিবলৈ যায়, মাকেও গ'লে দেউতাকেও গ'লে, কি হয় মানে তাইক লৈ গ'লেও লগত মানে কি হয় মোবাইলটো দি থৈ যায় তাইক। তো মোবাইল চোৱাৰ ফলত তাই কি হৈছে, এই চকুৰ মণিকেইটা আহি কাষ পালেহি, কলা মণিকেইটা কাষ আহি পাইছেহি। তো সেইকাৰণে মানে কি হয়, তাই দৰিদ্ৰ পৰিয়ালৰ হয়, একদম মানে হেৰি নাই। কোনোবাই যদি সহায় কৰিব বিচাৰে, মোৰ ফালৰ পৰা মই অনুগ্ৰহ কৰিছোঁ তেওঁলোকক সহায় কৰিব। আমিও সহায় কৰিছোঁ, কাৰণ আমি যিখিনি পাৰোঁ সহায় কৰিয়ে আছোঁ। কাৰণ তেওঁলোকৰ বহুত টকাৰ প্ৰয়োজন হৈ আছে। যদি সহায় কৰিব বিচাৰে আগবাঢ়ি আহিব, মই কাকো জোৰ কৰা নাই। লগতে মানে কি হয়, আৰু যাতে মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যোনে যোনে চাই আছে ভিডিঅ'টো, কাৰণ তাইৰ নিচিনা যাতে আৰু কোনো সৰু বাচ্চাৰ তেনেকুৱা নহয়। তো সেইবাবে মই ভিডিঅ'টো আপলোড কৰিছোঁ বিশেষভাৱে। তো যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকে তাইক চাই থাকক। মই ভিডিঅ'টো দেখুৱাই আছোঁ। নেক্সট, এইজনী ছোৱালী যিজনী চকুকেইটা আগতে একদম ধুনীয়া হৈ আছিলে, এতিয়া চাওক চকুকেইটা কি হৈ গ'ল, বেকা হৈ গ'ল। চাওক মণিটো দেখিছেনে, ক'ত আছে তাইৰ মণিটো, একদম চাওক কলা মণিটো, ইফালৰ চকুৰ মণিটো ইফালে আহি গৈছে, এইটো কি হৈ গৈছে। তো সেইকাৰণে আপোনালোকক মানে ডাঙৰবিলাকক বিশেষকৈ মই অনুৰোধ কৰিছোঁ, যিমান পাৰে সৰু বাচ্ছাবিলাকক মোবাইল চাবলৈ বন্ধ কৰক। এতিয়া তাইৰ মাকৰ হাহাকাৰ লাগি গৈছে, কাৰণ মাকে কিবা কামত যায় মোবাইলটো দি থৈ যায়। তাইৰ সেই অৱস্থা হৈছে এতিয়া। তো যিমান পাৰে আপোনালোকে বাচ্ছাবিলাকক মোবাইলবিলাক নিদিব। আৰু এইৰো যদি কোনোবাই যদি জানে ভাল চিকিৎসক কাক দেখুৱালে কি হ'ব, আপোনালোকে যোগাযোগ কৰিব মোৰ বক্সত। আপোনালোকে হেৰি কৰিব, বা মোৰ আগৰ ভিডিঅ'বিলাকত ফোন নম্বৰ আছে, তাতে যোগাযোগ কৰি মোক বস্তুটো জনাই দিব।